Hello guys, welcome back to my YouTube channel Satru Sardha's vlog আৰু মোৰ YouTube channel সকলোকে স্বাগতম জনাইছো। এটা স্কুল ড্ৰেছ পিন্ধি ভিডিওটা আৰম্ভ কৰিছো। এতিয়া বাজিছে 12:20 মানে 12:30 বাজিব। মই ইস্কু পৰীক্ষা পা আহিলো। আজি মোৰ অসমীয়া পৰীক্ষা আছিলে। মই শিৱৰাত্ৰি ভিডিওটো দিছিলো এনুৱেল এক্সাম বুলি। আৰু এতিয়া মোৰ আজি 4 নম্বৰ পৰীক্ষাটো আৰু কাইলে নাই বাৰু পৰখিলে আছে। আজি এতিয়া মই ভিডিওটো টাইটেলত থাম্বনেইল চাই নিশ্চয় গম পাইছে কি কৰিম কলৈ যাম আৰু ভিডিওটো চাই থাকিব এন্ডলৈকে। আৰু গাইজ এতিয়া মই ওলালো মৃত্যুঞ্জয় মন্দিৰলৈ যাবলৈ। কেনেকুৱা লাগিছে কমেন্ট কৰি ক'ব। এইটো নতুন টপ মই আজিহে পিন্ধিছো মানে। এতিয়া আমি টেম্পুত উঠি আছো। এয়া মোৰ স্কুল ড্ৰাইভাৰ টেম্পু আৰু দাদা স্কুটিলৈ গ'ল কিন্তু এতিয়া আমি নাই এয়া মন্দিৰৰ ভিতৰত পূজাৰীয়ে মন্ত্ৰ গাই আছে। গাইজ আমি এতিয়া এই মেলাখনত সোমালো। আজি শেষ আৰু এয়া পপুলাৰ পপকৰ্ণ। এইটো মন্দিৰটো চাওক ৰ'ব, লাইটৰ ঝিলিঙনিটোৰ পৰা ভালকে ধৰিব পৰা নাই চাগে। এয়া মই তাতে ফুচকা আৰু এতিয়া পান মছলা আৰু পপকৰ্ণ আৰু কি খাইছিলোঁ পাহৰিলোঁ। ঢেৰ খাইছোঁ। এতিয়া ঘৰলৈ যাওঁ। এতিয়া মা আৰু গাইজ এতিয়া মই পালোহি মৃত্যুঞ্জয় মন্দিৰৰ পৰা। এতিয়া ফ্ৰেছ হৈ লওঁ আৰু মোৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিম বুলি ভাবিছোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব। বাই বাই।